নমস্কাৰ সকলোকে মই মঞ্জুৱে মোৰ টিকলি মিকলি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই অন্য এটা নতুন ভিডিঅ'ত আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভালেই এতিয়া বুলি ক'ব পাৰি আৰু গাটো অলপমান ভাল পাইছোঁ এতিয়া। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই আজি বতৰটো ৰাতি বৰষুণো দিলে, সেই অকণমান ঠাণ্ডাও পৰি আছে। সেই গোটেই কামবিলাক মানে এইবিলাক হাত ভাঙিছিলোঁ যে কাপোৰবিলাক ধুলোঁ, যিহেতু যেনেকৈ ধুলোঁ তেনেকৈয়ে বিছনাত পেলাই থৈ দিছোঁ। এতিয়া এইবিলাক ভালকৈ চফা তফা কৰি মেলি লওঁ আৰু নিজৰ ঠাইত থৈ দিওঁ আৰু বস্তুবিলাক। আৰু এই গড়কেইটা দেখিছে যে এইকেইটাকো চফা কৰিব লৈছোঁ এতিয়া। এইকেইটা হ'ল আমাৰ এইকেইটা গোলাঘাটৰ পৰা আনিছিলে মানুহজনে, আনি এতিয়া ঘৰতেই থৈ দিয়া হৈছে গড়কেইটা। পৰ্দা চৰ্দাবিলাকো লগাই লৈছোঁ, ধোৱা হ'ল যিহেতু লগোৱা হোৱা নাই, কিবা খালী দেখাই থাকে নলগালে। ঘৰ দুৱাৰ সাৰি আকৌ চোতালখনো সাৰি লৈছোঁ। চোতালখনো বৰষুণ দিছিলে যে ৰাতি, ইমান পাত পৰিলে নহয়। গছৰ ওচৰত গছ থাকিলে সঁচাকৈ দেই বৰ দিগদাৰ, পাতেই ভৰিয়ে থাকে। আৰু এইফালে আকৌ দৰৱ মাৰিব লৈছেহি বাগানত। এয়া দৰৱখিনিও উলিয়াই দিছোঁ, দৰৱখিনি মাৰি লওঁ। তাৰপৰা গা পা ধুই আহিলোঁ এতিয়া মানে কি মানে দুখন আইনা ড্ৰেছিং আইনা আছে। মই ইখনতো চাওঁ এবাৰ, ইখনতো চাওঁ এবাৰ। দেখিবলৈ কিন্তু দুইখনৰ ডিজাইনটো একেই, কিন্তু এইখন আকৌ ড্ৰেছিং আইনা বুলিও ক'ব পাৰি, কিন্তু এটা শ্ব'কেছো হয় দেই, শ্ব'কেছো হয়। আৰু মোৰ এই আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ মানে যিসকলে চাইছে, চোৱাৰ বাবে বহুত বহুত ধন্যবাদো জনাইছোঁ। মোৰ ভিডিঅ'সমূহ চোৱাৰ বাবে যিসকলে চাই। আজিলৈ আহিলোঁ বাৰু, অন্য এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। বাই।